क'क्राझार जिल्ला सिंनि रामफलबिल सेरफांगुरि आरो दाब दाब जायगायाव कच राजबंशी सांग्रां समाजनि बानजायनाय आरो भटगाव आन्चलिक कमिटि आक्रासुनि हेफाजाबै सांग्रांथियारि मेल जालाङो। कच राजबंशी सांग्रां समाजनि बानजायनायाव हारिनि सुबुं सानखो आरो कच राजबंशी हारिनि फारफ्रोमबो बिथिंनि जौगानाय लामा दिहुननाय जेरै सोलोंथाइ, रांखान्थि, राजखान्थि, हारिमु आरो समाजारि जेंनाफोरनि सायाव गुवारै सावरायनाय जालाङो। मख'नो गोनां बाथ्रादि सेरफांगुरि हालामनि दाब दाब जायगायाव खुंनाय सांग्रांथि मेलाव कमतापुर अट'नमास काउन्सिलनि मासिगिरि हितेश्वर बर्मन, मावफुं सोद्रोमा करमेश्वर राय, कच राजबंशी सन्मिलनीनि दैदेनगिरि लक्षेन्द्र राय, खनीन्द्र राय, समाज सिबियारि मानस प्रतिम राय आरो गोबां मानगोनां सुबुङा बाहागो लादोंमोन। गुबुन फारसेथिं कच राजबंशी हारिनि सोमोन्दै जालांनाय सांग्रांथियारि मेलनि सोमोन्दै कमतापुर अट'नमास काउन्सिलनि मासिगिरि हितेश्वर बर्मन आरो गुबुन दैदेनगिरिया खौरां बिजोङाव ओरैबायदि फोरमायो। सम्पूर्ण सेरफांगुरि रामफलबिल आঞ্চলিকত আমি আজি সচেতন সমাজে যি সভা পাতিছোঁ মানে খুব ভাল। আজি বহুত ৰাইজে ইয়াত গোট খাইছে, খুবেই ভালে ৰাইজে সঁহাৰি জনাইছে। যিটো বিষয়ত আজি আলোচনা চলিছে এই বিষয়টোত আচলতে কচ ৰাজবংশীৰ অত্যন্ত এক দৰকাৰী এক আলোচনা। চবেই একেমুখে স্বীকাৰ কৰিছে যে এই জনগোষ্ঠীয়ে আমি একত্ৰিতভাৱে আগবাঢ়িব লাগিব। সচেতন সমাজে যি ৰাজনৈতিক সামাজিক যি চিন্তা চৰ্চা কৰিছে, শৈক্ষিক সংস্কৃতিৰ ওপৰত যি চিন্তা চৰ্চা চলি আছে, এই জনগোষ্ঠীয়ে ভৱিষ্যতে একত্ৰিতভাৱে আগবাঢ়িব নিশ্চিতভাৱে লাগিব, এই কথাই কৈছে। নহ'লে বিভিন্ন পৰ্যায়ত আমি দেখা পাইছোঁ যে আমাৰ যি ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে হওক বিভিন্ন ধৰণৰ আমাৰ এটা বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে। এই শৃংখলাবদ্ধৰে আমি আগবাঢ়িব লাগিব। আৰু যি আমাৰ ইলেকশ্যনেই আহক বা বিভিন্ন আমাৰ সমাজৰ কিছুমান কথা আছে, সমাজৰ ৰীতি নীতিবিলাক জলাঞ্জলি দিয়া হৈছে। আৰু ৰাজনৈতিক ক্ষেত্ৰতো আমি সুস্থ মগজেৰে আগবাঢ়িব লাগিব। আমি এটা নিশ্চিন্ত মনে আগবাঢ়িব লাগিব, যিটো আমাৰ কচ ৰাজবংশীৰ এটা স্বাভিমানত লাগি এই স্বাভিমানৰ প্ৰতি দায়বদ্ধতা সকলোৰে থাকে। এই অঞ্চলত বিভিন্ন সচেতন ব্যক্তিসকলে সুন্দৰভাৱে তেওঁলোকৰ বক্তব্যবিলাক আগবঢ়াইছে, সুন্দৰভাৱে তেওঁলোকে এই মত পোষণ কৰিছে যে আমি একত্ৰিত হ'ব লাগে, একত্ৰিতভাৱে আমি আগবাঢ়িব লাগে আৰু আমি ৰাজনৈতিকভাৱেও আমি চিন্তা চৰ্চা কৰিব লাগে। নহ'লে অনাগত দিনত হয়তো আমি খিলঞ্জীয়া ভূমিপুত্ৰ হৈও আমাক কিন্তু আজি ৰাজনৈতিকভাৱে গুৰুত্ব প্ৰদান কৰা নাই। এই কথাখিনি আজি মৰ্মে মৰ্মে উপলব্ধি কৰা হৈছে আৰু যাৰ কাৰণে এই আলোচনা সকলোৱে গুৰুত্বপূৰ্ণভাৱে লোৱা হৈছে। আৰু আজিৰ সভাখনে নিশ্চয় ভিডিঅ' ফুটেজৰ পৰা নিশ্চয় দেখা পাব। আপোনালোকে নিশ্চয় মানে আপুনি যেতিয়া দেখা পাব যে আপোনাৰ যেতিয়া ছ'চিয়েল মিডিয়াত যাব তেতিয়া দেখা পাব ইয়াত বহুত মানুহ হৈছে আৰু সকলোৱে এক সঁহাৰি জনাইছে। অনাগত দিনত এই ধৰণৰ সচেতন সমাজৰ লগত এইফালৰ ৰাইজেও সম্পূৰ্ণভাৱে জড়িত হৈ আমি একেলগে আগবাঢ়ি যাম, এই কথাখিনি তেখেতলোকে স্বীকাৰ কৰিছে। আমি কচ ৰাজবংশী সচেতন সমাজ আজি একাধাৰে 5খন মিটিং আমি সমাপ্ত কৰিলোঁ বিভিন্ন অঞ্চলত। আমাৰ মিটিংবিলাকৰ ৰাইজৰ যিটো কি সমৰ্থন খুব সুন্দৰ। যেনে আজি ৰামফলবিল চেৰফাংগুৰি চিলাৰায় ভৱনত যিখন মিটিং হৈ আছে, ইয়াত যথেষ্ট সংখ্যক সচেতন ব্যক্তি আহি মিটিঙত অংশগ্ৰহণ কৰিছে। তা আমি কিয় মিটিং কৰি আছোঁ, কথাটো ইয়াতহে আহিল। আমাৰ কথাটো হ'ল কি, আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচন আহি আছে। এই বিটিআৰ পৰিষদীয় নিৰ্বাচনত ফকীৰাগ্ৰাম 7 নং ফকীৰাগ্ৰাম সমষ্টিত এইবাৰ আমাৰ কচ ৰাজবংশী মানুহক এজনক বিজেপি দলে টিকেট দিব লাগে, তাৰমানে প্ৰাৰ্থী হিচাপে মনোনীত কৰিব লাগে। কাৰণ আজি বিটিআৰ গঠন হোৱাৰ বা বিটিচি গঠন হোৱাৰ 22টা বছৰ পাৰ হৈ গ'ল, কেইবাটাও ইলেকশ্যন হ'ল, আমি আজিলৈকে এজন ভাল প্ৰতিনিধি সেই চৰকাৰৰ অংশীদাৰ হিচাপে পঠাব পৰা নাই। আৰু যাৰ কাৰণে আমাৰ যিবিলাক সমস্যা লৈ আজি আমি আন্দোলন কৰি আছোঁ, এই সমস্যা হৈয়ে থাকিল, কোনো এটা সমস্যা সমাধান নহ'ল। ইয়াৰ কাৰণ আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমাৰ এজন উপযুক্ত প্ৰাৰ্থী নাই। এইবাৰ আমি যেহেতু আমাৰ ৰাজবংশী মানুহখিনি এতিয়ালৈকে বিজেপিৰ ফালে মানে সমৰ্থনত আছে, গতিকে যেহেতু আমাৰ সংখ্যাও যথেষ্ট, এইবাৰ আমি বিজেপি দলক এটা অনুৰোধ কৰিছোঁ যে আপোনালোকে এনি হাও আমাৰ এইবাৰ ফকীৰাগ্ৰাম 7 নং সমষ্টিত আমাৰ কচ ৰাজবংশী মানুহক এজন প্ৰাৰ্থিত্ব প্ৰদান কৰক, তেতিয়াহ'লে আমি বিজেপিৰ দলৰ লগত আছোঁ। কিন্তু এটা কথা ঠিক এইটোও কৈ দিম, যদি আমাক প্ৰাৰ্থিত্ব প্ৰদান নকৰে আমি কিন্তু বি প্লেনত
আমি যাবলৈ বাধ্য হ'ম আৰু বি প্লেন কি হ'ব এইটোৱে আমি আজি লিক আউট নকৰোঁ, কিন্তু আমাৰ বি প্লেন এখন থাকিব। আমি এতিয়াও এ প্লেনতেই মানে স্থিতি লৈ আছোঁ আৰু আশা কৰোঁ আমাৰ দাবী দুবাখিনি বিজেপি কেপাৰ দলে খুব পজিটিভলি কি কৰিব মানে মানি ল'ব বুলি আমি আশা কৰি আছোঁ। এইখিনি এখন সভা অনুষ্ঠিত হৈছে। এই অঞ্চলৰ বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি শিক্ষকসকল গোটেইখিনি মানুহ আমাক সহযোগ কৰিছে। তো ৰাইজে বিচাৰিছে কোচ ৰাজবংশীসকল এটা যি আমাৰ সচেতন সমাজ ব্যৱস্থা মানে গঠন কৰা হৈছে, সেই ব্যৱস্থাৰ জৰিয়তে কোচ ৰাজবংশীসকল ৰাজনৈতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে কেনেকৈ আমি আগবাঢ়িব পাৰোঁ তাৰ সূত্ৰ বিচৰা হৈছে। তাৰ কাৰণে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী সচেতন সমাজৰ আমি একেলগে সকলোৱে মিলি সন্মিলিত হৈ BTR যিহেতু পৰিষদীয় নিৰ্বাচন সমাগত, এই সমাগত নিৰ্বাচনত আমি কেনেকৈ কোচ ৰাজবংশীসকলৰ ৰাজনৈতিকভাৱে আমি আগবাঢ়িব পাৰোঁ আৰু কোচ ৰাজবংশীসকলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে যিখিনি কৰণীয় সেইখিনি কাৰণে আমি সভাবিলাকৰ পৰা আমি মত লৈ আছোঁ, বিভিন্ন বুদ্ধিজীৱীৰ পৰা আমি উপদেশ বিচাৰি আছোঁ। এতিয়া আমাৰ এটাই কথা হৈছে কি আমি প্ৰত্যেকটো ৰাজনৈতিক দলক এটা কথা কৈছোঁ, যিহেতু কোচ ৰাজবংশীসকলৰ BTRত অন্যতম আমি একটা জনগোষ্ঠী, ইয়াত অন্যতম জনগোষ্ঠী হোৱাৰ পিছত কোচ ৰাজবংশীসকলক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ পৰা সকলোৱে আঁতৰি আহি কোচ ৰাজবংশীসকল স্বাভিমানী ভূমিপুত্ৰ খিলঞ্জীয়া হিচাপত আমাক জাতিটোক মানে বাচি থাকিবৰ কাৰণে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে সকলোৰে দায়িত্ব আছে। কাৰণ অসমত কোচ ৰাজবংশীসকলক বাদ দি অসম কেতিয়াও সুৰক্ষিত নহয়। তেনে একটা প্ৰেক্ষাপটত আজি BTRত কোচ ৰাজবংশীসকলক বাদ দি BTR কেনেকৈ সুৰক্ষিত হ'ব? আজি যদি বড়ো ভাইসকল যদি সুৰক্ষিত হ'ব লাগে তেতিয়াহ'লে কোচ ৰাজবংশী ভাইসকলকো সুৰক্ষিত কৰিব লাগে। আমি সমিল মিলেৰে যদি একেলগে মিলা প্ৰীতিৰে যদি BTRখনৰ কথা যদি আমি নাভাবোঁ তেতিয়াহ'লে কিন্তু BTR ধ্বংস হোৱাৰ পথত আহি পৰিব। এই কৈছে কোচ ৰাজবংশীসকলক কেৱল ভোট বেংক হিচাপত ব্যৱহাৰ নকৰি সঁচা অৰ্থত কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়া যিহেতু হয়েই, তো তেখেতসকলক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব আৰু ৰাজনৈতিক অধিকাৰ দিয়াৰ দায়িত্ব সকলোৰে আছে। সেইকাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলক আমি এটা কথা কৈছোঁ কি 5টা যিহেতু অপেন চিটত কোচ ৰাজবংশীসকল বিচাৰিছে, যিহেতু কোচ ৰাজবংশী অধ্যুষিত অঞ্চল, এইকেইটাত যদি কোচ ৰাজবংশীসকলৰ প্ৰাৰ্থী দিয়া নহয় তেতিয়াহ'লে কিন্তু আমাৰ ফালৰ পৰা নিজাববীয়াকৈ সিদ্ধান্ত লোৱা হ'ব আৰু 40টা সমষ্টিৰ ভিতৰত 35টা সমষ্টিতে কোচ ৰাজবংশীসকলৰ 10,000তকৈ ওপৰত ভোটাৰ্ছ আছে। তো সেই ক্ষেত্ৰত কিন্তু আমি এটা ভাল ভূমিকা ল'ব পাৰোঁ। আমি কিন্তু যদি আমি কোনোবাক হেৰুৱাব খোজোঁ হেৰুৱাব পাৰোঁ আৰু জিকাব খুজিলে আমি জিকাব পাৰোঁ। যদি আমাৰ প্ৰতি যদি পুনৰ যদি আঘাত কৰা হয় তেতিয়াহ'লে কিন্তু আমি যিকোনো ব্যৱস্থা লোৱা কৰাত কিন্তু আমি আগভাগ ল'ম।